তেজসকলে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আপোনালোকক আজি জ্বলা পুলি কেনেকৈ ৰুলে মানে সোনকালে ডাঙৰ হয় আৰু কি কি দিব লাগে আৰু সেইটো আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি প্ৰথমবাৰলৈকে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে দেখুৱাই আছোঁ। গাইজ বৰ্তমান দেখুৱাই আছোঁ আপোনালোকক কি কি কৰিব লাগে। প্ৰথমতে এই মাটি আনি থৈ দিছোঁ। এই মাটিটো অলপ মানে গুড়া কৰি ল'ব লাগিব। এই গাইজ যিমান পাৰে পুৰা গুড়া কৰিব, তেতিয়াহ'লে বেছি ভাল হয়। গুড়া কৰি লোৱাৰ পিছত আপুনি মাটিটো 70% আৰু গোবৰ সাৰ দিব লাগিব আৰু যদি ব্ৰইলাৰৰ গু আছে ব্ৰইলাৰৰ গুটো দিলে অলপ বেছি ভাল হয়, মানে তাৰ সাৰটো অলপ বেছি। আৰু যদি ব্ৰইলাৰৰ গু নাই আপোনালোকে গোবৰ দিব পাৰে, গোবৰ 30% দিব আৰু এয়া মই মিক্স কৰি দিছোঁ গোবৰ। এই গোবৰটো দি কিনে এবাৰ গোটেইখিনি আকৌ গুড়ি কৰি ল'ম। এই দেখাই দিয়া গোবৰটো, যিবিলাক জংঘল আছে জংঘলবিলাক চাইড কৰি দিব লাগিব। এইটো আকৌ পুনৰ গুড়ি কৰিব লাগিব। আৰু গোবৰটো গুড়ি হৈ গ'ল, মাটিখিনি গোটেই গুড়ি হৈ গ'ল আৰু এতিয়া বস্তা দেখিছে, বস্তাৰ ভিতৰত সোমাব লাগিব। আপোনালোকক এডাল ৰুই কিনে মই দেখুৱাই আছোঁ আৰু খুব বেছি এমাহৰ ভিতৰত ডাঙৰ হৈ যাব আৰু ডাইৰেক্ট মাটিত ৰুলে যিখিনি ডাঙৰ হ'ব, ইয়াতে মানে এনেকৈ কৰিলে আপোনাৰ সোনকালে ডাঙৰ হয়, তাৰ কাৰণে কৈছোঁ। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু এয়া গোবৰ ভৰাই ল'ম গোটেইখিনি মাটি। এয়া ভৰাই আছোঁ আৰু আপোনালোকেও এনেদৰে কৰক, সোনকালে সফলতা হ'ব। ইমানমান দিলে হৈ যাব আৰু আপোনালোকক মই এডাল দেখুৱাম। ইয়াৰ মানে নিয়মটো দেখুৱাম আপোনালোকে কৰি ল'ব। যিমানকেইটা আপুনি যদি বঙলা জ্বলা মানে ভোট জ্বলা বুলি কয়, আপুনি যদি 100ডাল কৰে নহয়, আপুনি বহুখিনি পইচা উপাৰ্জন কৰিব পাৰিব। আৰু আপোনালোকক দেখুৱাই আছোঁ। এইখিনি কাম হৈ গ'ল আৰু এইটো কাম কৰা হোৱাৰ পিছত আপুনি তলৰে এটা ফুটা কৰিব লাগিব। মানে আপুনি ইয়াতে জ্বলাডাল ৰোৱাৰ পিছত পানী দিলে যেন মাটিৰ লগত পূৰা চামিল হৈ যায়। আৰু আপোনালোকক জ্বলাডাল কেনেকুৱা হৈ আছে, মাটিত ৰুই থোৱা আছে কিন্তু তাত বাঢ়িব পৰা নাই। ইয়াতে ৰুলে এমাহতে কিমানখিনি বাঢ়ে আপোনালোকক এমাহ পিছত দেখুৱাম ভিডিঅ'টো। আৰু এতিয়া জ্বলাডাল উঘলি নিয়ে তাৰ পৰা। ইয়াত জ্বলা পুলিডাল আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে ৰোৱাৰ কাৰণে ডাঙৰ হ'ব পৰা নাই, চাওক আপোনালোকক দেখুৱাই আছোঁ। এইডাল চাই লওক, পূৰা 2 মাহমান হৈ গ'ল, মানে ডাঙৰ হ'ব পৰা নাই। এই দুডাল আছে, ইয়াৰে এডাল আজি ৰুম আপোনালোকক দেখুৱাম আৰু এডাল পিছত ৰুম। এনেকৈ ৰুব, মানে অলপ ভালকৈ নিব লাগিব, নহ'লে মৰি যাব পাৰে। এডাল লৈ ল'লোঁ। ইয়াতে লৈ আনি ইয়াৰে ভালকৈ এনেকুৱা কৰি ল'ব লাগিব। এয়া হৈ গ'ল আৰু এতিয়া যিহেতু গধূলি হোৱা নাই আৰু গধূলি হোৱাৰ লগে লগে ইয়াতে পানী ঢালিব লাগিব।
আৰু এনেকৈ আপোনালোকে কৰক, যিমানখিনি কৰে আপোনালোকে সফলতা হ'ব। কাৰণ কিয় এনেকুৱাকৈ কৰিলে মানে তাৰ পৰা চেহেৰাটো ভাল হৈ যায় আৰু সোনকালে লাগিবলৈ আৰম্ভ কৰে। আৰু আপোনালোকক দেখুৱাই আছোঁ, মোৰ মানে বঙলা জ্বলা ডাইৰেক্ট মাটিত ৰোৱা আছে, বেছিকৈ ফল নধৰে। তাৰ কাৰণে এনেকৈ ৰুলে মানে ফলটো অলপ বেছি পায়। আৰু ইয়াতে আপুনি ব্ৰইলাৰৰ গুটো দিব পাৰিলে ভাল। আৰু যদি আপুনি আৰু এটা খাৰ আছে, কেঁচু খাৰ বুলি কয়, সেইটো দিলেতো আৰু বহুত ভাল হয়। আৰু মোৰ মানে ডাইৰেক্ট মাটিত ৰোৱা বঙলা জ্বলা কেইডাল আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা চেহেৰা হৈছে। চাই লওক, ইয়াৰ ৰুই থোৱা আছে আৰু ইয়াতে ব্ৰইলাৰৰ গু দিয়া হৈছে। আৰু এক টপচি লাগি গ'ল, এইবাৰ ছেকেণ্ড টপচি লাগিছে। আৰু এইবোৰ লাগিব ধৰিছে আৰু যিহেতু বৰষুণৰ বতৰ এতিয়া। আৰু ব্ৰইলাৰৰ গু দিয়াৰ ফলত মানে চেহেৰাটো তেওঁলোকৰ ভাল হৈ যায়। মানে আপোনাৰ যদি জ্বলা কেইডাল যদি অলপমান মানে কিবা অলপ চেহেৰা বেয়া হৈছে, গোবৰ আৰু এইটো ব্ৰইলাৰৰ গুটো যদি দিয়ে, আপোনাৰ চেহেৰাটো পূৰা কিচকিচীয়া ক'লা হৈ আহে পাতবোৰ। আৰু এয়া চাই লওক কি ধুনীয়াকৈ লাগিব ধৰিছে। এতিয়া যিহেতু বৰষুণৰ বতৰ, বৰষুণ দিয়াৰ লগে লগে মানে তাৰ যিটো গু আছে, গুটোৰ সাৰটো পূৰা জ্বলাত লাগি যাব। লাগি গ'লে ধুনীয়াকৈ ফল চল ধৰিব। আৰু এই চাই লওক ধুনীয়াকৈ ফল ধৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব। আৰু যদি প্ৰথমবাৰলৈকে আহিছে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি দিব। আৰু আপোনালোকক কিছুমান ভাল ভাল সৰু সৰু ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰি থাকিম সদায়। আশা কৰোঁ আপোনালোকেও এনেকুৱাকৈ কৰি সফলতা হ'ব বুলি। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। জয় আই অসম।